হেই দোস্ত, আজি আমি আনবক্সিং কৰিম এডাল ট্ৰাইপড ষ্টেণ্ড মই অৰ্ডাৰ কৰিছিলোঁ। আজি আহি গ'ল। এয়া চাওক, এইটো ল'লে 400 টকা। এতিয়া আমি এইটো আনবক্সিং কৰিম কিমান আৰু মোবাইলটো কাষত থৈ থৈ ৰেকৰ্ডিং কৰিব পাৰি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইডালে সেইডাল যন্ত্ৰ যিডালেৰে আজিৰ পৰা মই ইয়াৰ ওপৰত থৈ ভিডিঅ' কৰিব পাৰিম। এয়া চাওক, ট্ৰাইপড 3120A। বলক বাকচটো খুলিও চাওঁ। এইডাল যন্ত্ৰ চাই লওক। এয়া ৱাটাৰ লেভেল, ইয়াত চাব পাৰি চিধা হৈ আছে না তেৰা বেকা হৈ আছে। এনেকৈ ইয়াত ওখ কৰিব পাৰি। বলক ওখ কৰি দেখাই দিওঁ এবাৰ নে কি কয়। ইয়াত এইবোৰ লক আছে, ইয়াত এটা এটাকৈ লক খুলিব লাগিব। ঠেংবিলাক দীঘল হ'ব। তাৰপিছত আকৌ জিৰাফৰ বাৰী গলটো দীঘলো কৰিব পাৰি। আৰু এখন ঠেং আছে, ৰ'ব। এইডাল ৰেডি হৈ গ'ল আমাৰ। এতিয়া ইয়াত মোবাইল যিটো লগাই আৰু সেইটো ইয়াত ফিটিং কৰিব লাগে। মোবাইল হোল্ডাৰ এই পাত এতিয়া ফিটিং কৰি দিওঁ। চাই থাকক, এইটো ইয়াত লাগি গ'ল। এইটো ইয়াত তাৰমানে মোবাইলটো লগাই ভিডিঅ' কৰে, কেমেৰা কৰে, যি কৰে কৰিব পাৰিব। নহ'লে ইয়াত এইটো লগোৱাৰ জেগাত যদি কেমেৰাটো লগাই দিওঁ তেতিয়াহ'লেও পাৰি। এনেকৈ এইডাল আজিৰ পৰা মই ইয়াত থৈ ভিডিঅ' কৰিব পাৰিম। চাওক, এবাৰ কেমেৰাটো লগাই দেখাই দিওঁ কি কয়। এনেদৰে মোৰ কেমেৰাটো মই কেতিয়াবাই লগাই ল'ব পাৰিম। চাওক, ইয়াত এংগল চেঞ্জ কৰিব পাৰি। কেনে লাগিলে ভিডিঅ'টো মোক কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই। ৰ'ব, ভিডিঅ'টো এতিয়ালৈকে যদি কোনোবাই শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। এতিয়ালৈ ইমানেই।